অঁ ৰ মই আহি আছোঁ অফিচত পাম এতিয়া অঁ পাবলৈ হ'ল অঁ ৰবি ছাৰ 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 চিগাৰেট কোনে খাই ইয়াত ছাৰ মই নাজানো নহয় চবকে মাতি না দৰ্জা খোলা মোৰ ৰুমৰ চিগাৰেট খাই এইটো অফিচত আছে নে সেই গৰু গোহালিত আছে চবকে মাতি না আজি চবৰে পৰীক্ষা ল'ম মই আই হেট স্মকিং চলাম ছাৰ অফিচত সোমাইছে তহঁতি উঠ তামোল বে লৰাহঁত দৰ্জাটো দি থাকক মনে মনে আজি গ'ল বল 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 তহঁতক গোটেইকেইটাক বছে মাতিছে ইমিডিয়েট বল হা কি হ'ব এতিয়া যেন যেন মই এটা চাকৰি পাইছিলো সেইটো গ'ল বে বল 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 কাম মিলাব লাগিব ন অঁ পায়েং আহা বহা অঁ বাকী তোমাৰ ভাল নহয় ভাল ভাল ছাৰ বাকী অফিচৰ কাম চাম কেনে চলিছে ঠিকেই চলিছে ছাৰ অফিচৰ কাম কাজ ঠিকেই চলিছে শুনিবলৈ পাইছোঁ তুমি বোলে চিগাৰেট খোৱা চিকেন নাখাওঁ নহয় ছাৰ মই চিকেন নাখাওঁ কচম ছাৰ মই চিকেন নাখাওঁ বেয়া পাওঁ ছাৰ চিকেন মই চিকেনৰ ওচৰলৈ নাযাওঁ সেইটো কাৰণেতো মই তোমাৰ কাৰণে এইটো স্পেচিয়েলি কুৰকুৰি মই মগাই থৈছোঁ এয়া লোৱা মোৰ হাতেৰে তোমাক দিছোঁ दिल गलती कर बैठा है गलती कर बैठा है নেক্সট ছাৰ মাতিছিলে কিবা কাৰণত অঁ বৰুৱা বহা অঁ বাকী তোমাৰ অফিচত কাম কাজ ভালেই চলি আছে চাগে অঁ ছাৰ ভালেই চলি আছে অঁ চিগাৰেটটো খুৱাই চাগে তুমি ছাৰ মই চিকেন নাখাওঁ নহয় আৰু এইবিলাক বস্তুৰ পৰা মই দূৰতে থাকোঁ বঢ়িয়া এনেকুৱা এজন ল'ৰাই মোৰ অফিচত বিশেষ প্ৰয়োজন আচ্ছা ঠিক আছে তোমাৰ কাৰণে মই এটা স্পেচিয়েল বস্তু এটা আনি থৈছোঁ বিংগো তুমি দুপিচমান খাই দিয়া ভাল কথা লোৱা ইয়াত চচ আছে তুমি চচ লগাই খোৱা আমারও দিলের চোট বোঝে না কোনো হালায় পয়সা গেছি আমি পয়সা গেছি আমি পয়সা গেছি মাইন কাটি পাই আমি পয়সা গেছি আমি পয়সা গেছি আমি পয়সা গেছি ৰবি ছাৰ ছাৰ যোৱা ইয়াক নি কেনি চৰটোৰ পৰা পেলাই দিয়া হ'ব ছাৰ অঁ ছাৰ মই পাওঁনে অঁ তুমি সোমাই আহিলা দেখোন আহা শৰ্মা বহা হয় ছাৰ শৰ্মা কাম চাম ঠিকে চলি আছেনে কাম চব ঠিকে চলি আছিলে যোৱাকালি আপোনাৰ ছাৰ নহয় ছাৰ পৰহি আপুনি যিখন বিল পাছ কৰিব দিছিলে সেইখন বিল পাছ কৰিছিলোঁ বৰুৱা হাতত অকণ কিবা খেলি মেলি আছে দুটকামান খাইছেহি মই কৈছোঁ বুলি নক'ব শুনি পাবও পায় সেইদিনা কলিতা মুখত মই কথা এটা শুনিলোঁ তুমি বোলে চিগাৰেট খোৱা চিগাৰেটটো মই নাখাওঁ ছাৰ আপোনাক লগাব পাৰে কলিতা মোৰ একদম পাৰ্চনেলি দুশ্মন আৰু বুলি ক'ব পাৰি মইতো বামুণ ল'ৰা আপুনি জানেই তাতে লিখোঁ আকৌ শৰ্মা আমাৰ ঘৰত কি হয় এই বস্তুটোৰ পৰা দুফুট আগতেই জন্ম দিছিলে আৰু আগত থাকিবও দিয়ে আৰু এতিয়াও সেইটো নিয়মে চলি আছে এইবোৰ লগত মোৰ সম্পৰ্ক নাই ছাৰ বঢ়িয়া এনেকুৱা এজন ল'ৰাই মোৰ অফিচত অতি দৰকাৰী তুমি ধৰি লোৱা এই মাহত তোমাৰ বোনাছৰ লগতে 10% দৰমহা বঢ়াই দিম তোমাক এতিয়া তুমি বিংগুকে অলপ খোৱা হয় ছাৰ অকণ চচ অকণ লগাই লোৱা
শৰ্মা তোমাৰ দেউতা কি কয় मेरे तो एल लग गए मेरे तो एल लग गए এতিয়াতো বুজি পালাতো শৰ্মা বছ সদায় বছ আৰু এই সাগৰ মোৰ নাম সাগৰ সাগৰক ঠগি খোৱাটো ইমান সহজ কথা নহয় আমি বহুদিনৰ পৰা ভাবি আছিলোঁ এখন শ্বৰ্ট ফিল্ম কৰিম বুলি গতিকে এখন শ্বৰ্ট ফিল্ম আৰম্ভ কৰিলোঁ ভাল হ'লে হ'ল আপোনালোকে কমেণ্ট কৰিব তলত আৰু আমি বহুত চেষ্টা কৰি এনেকুৱা এখন কৰিব বিচাৰিছোঁ আৰু আগলৈ এনেকৈ ফিল্ম পাই থাকিব আপোনালোকে শ্বৰ্ট ফিল্ম গতিকে আমাক ছাপোৰ্ট কৰিব আৰু সকলোৱে মৰম চেনেহ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব ধন্যবাদ